ৰাতিৰ নীৰৱতা, পুৱাৰ পৰা অবিৰতভাৱে বৰষুণ দি আছে। নীলাক্ষী খিৰিকীৰ কাষত বহি আছে, হাতত এখন চিঠি, যিখন এতিয়াও ভিজা হৈ আছে। সেই চিঠিখন লিখিছিল অমিতে 5 বছৰ আগতে। অমিত আছিল তাইৰ কলেজৰ দিনৰ প্ৰেমিক। দুয়ো গুৱাহাটীত একেলগে কলেজত পঢ়িছিল। অমিত শান্ত স্বভাৱৰ ল'ৰা আছিল। নীলাক্ষীৰ হাঁহি দেখিলেই তাৰ দিনটো সম্পূৰ্ণ হৈছিল। কিন্তু জীৱন সদায় সপোনৰ দৰে নহয়। নীলাক্ষীৰ ঘৰৰ অৱস্থা ভাল আছিল। পিতৃ এজন ডাঙৰ বিজনেছমেন আছিল। অমিতৰ ঘৰ গাঁৱত, মাটিৰ ঘৰ। কোনোমতে দিনে আনি দিনে খোৱা ঘৰৰ ল'ৰা আছিল। নীলাক্ষীয়ে কলেজৰ শেষৰ বছৰত সাহস কৰি নিজৰ ঘৰত ক'লে, মা, মই অমিতক ভাল পাওঁ। তাতেই আৰম্ভ হৈছিল ধুমুহাৰ কালৰূপ। তাইৰ মাকে ক'লে, এই ঘৰত তই অমিতৰ কথা পুনৰ নকবি। সেইদিনৰ পৰা দুয়োজনে লুকাই কথা পাতিবলৈ ধৰিল। অমিতে ক'লে, নীলাক্ষী, মই সকলো চেষ্টা কৰিম। তুমি কাষত থাকিলে মই হয়তো এদিন সফল হ'মেই। নীলাক্ষী হাঁহি এটা মাৰি ক'লে, তোমাক নাপালে মই তোমাৰ বতাহৰ সুৰতেই বাচি থাকিম অমিত। কিন্তু ভাগ্যই আন এখন চিঠি লৈ আহিল। অমিতে এটা কৰ্মৰ বাবে যাবলৈ ওলোৱা ৰাস্তাত এক দুৰ্ঘটনা ঘটিল। দুদিন পাছত নীলাক্ষীৰ ওচৰলৈ আহিল অমিতৰ বন্ধুজন, হাতত এখন ভিজা চিঠি লৈ। তাত লিখা আছিল, নীলাক্ষী, মই বতাহৰ সুৰত তোমাৰ নাম শুনো। যদি কেতিয়াবা মই নাথাকোঁ, তুমি জানিবা যে মই বতাহ হৈ তোমাৰ ওচৰতে আছোঁ। নীলাক্ষী চিঠিখন পঢ়ি কান্দি কান্দি চকুপানীৰে চিঠিখন ভিজালে। 5 বছৰ হ'ল। তাই এতিয়াও প্ৰতিদিনে বৰষুণ জাকত বা বতাহত সেই সুৰ শুনে, যেন অমিতে কাণত কয়, মই তোমাৰ ওচৰতে আছোঁ নীলাক্ষী, তুমি চিন্তা কৰি মন বেয়া কৰি নাথাকিবা। ধন্যবাদ বন্ধুসকল। কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাই দিব আৰু প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।